হাই গাইজ, ইণ্ডিয়ান টিভিলৈ স্বাগতম জনাইছোঁ। হাই আজি আমি আপোনালোকক কমেণ্ট পঢ়ি শুনাম। আজি আমাৰ পৰীক্ষা হলৰ দুৰ্গতিৰ যোনটো ভিডিঅ' 41,000কে পাৰ কৰিছে। আমি আজি সেই ভিডিঅ'টোত যিখিনি কমেণ্ট দিছে সেইখিনি আজি পঢ়ি শুনাম আৰু থেংক ইউ দিম। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। কমেণ্টখিনি পঢ়িবলৈ আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথম কমেণ্ট আহিছে উৎপল কাশ্যপ, মজা দিছে। থেংক ইউ উৎপল কাশ্যপ। থেংক ইউ উৎপল। আৰু পূজা বৰদলৈ, ভাল লাগিল, থেংক ইউ। দীপশিখা ডেকা, থেংক ইউ দিছে। কিয় থেংক ইউ দিছে নাজানো, ৱেলকাম দিছোঁ আমি। গৰিমা হৰপাল, বঢ়িয়া কিপিত, থেংক ইউ গৰিমা হৰপাল। বিশ্বজিৎ বাইচিয়া, ভাল লাগিল, থেংক ইউ। ভাল লাগিল ভিডিঅ'টো চাই। মিলি ৰবীন্দ্ৰ, থেংক ইউ। আমাৰ এনে ভিডিঅ'টো চাই থাকক আৰু আমাক ছাপোৰ্ট কৰি যাওক। আমি এনেকুৱা নতুন ভিডিঅ' বনাই যাম। ডিম্পল লালুং, মজা লাগিছে ভিডিঅ'ত, মজা লাগিছে দেই, থেংক ইউ। হীৰক চতিয়া, ইটছ ৰিয়েলি, থেংক ইউ। আকৌ জয়দেৱ, থেংক ইউ দিছে। থেংক ইউ কেলৈ দিছে নাজানো, ৱেলকাম দিছোঁ আমি, মষ্ট ৱেলকাম। ইছলাম আহমেদ, নাইচ, থেংক ইউ ইছলাম আহমেদ। মিলি ৰবীন্দ্ৰ আকৌ দিছে ভিডিঅ'টো ভাল লাগিছে, মানে দুবাৰকে চাইছে চাগে, থেংক ইউ। চুমি কাকতি, নাইচ, ভাল লাগিল ভিডিঅ'টো চাই, থেংক ইউ চুমি কাকতি। মাধুৰ্য কোঁৱৰ, মজা লাগিল ৰিপ্লাই এটা পাম বুলি আশা কৰি হয়, থেংক ইউ চ' এনেকৈ ভিডিঅ'টো চাই যাওক আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিছে। সহায় কৰি আমাক আগবঢ়াই নিব বুলি আশা কৰিলোঁ আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব আমাক সদায়, ভিডিঅ'বোৰ চাব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ। মনজিত ৰয়, মস্তি ভিডিঅ', থেংক ইউ মনজিত। একদম আমাৰ ফালৰ পৰা মস্তি থেংক ইউ। আগলৈও তোমালোকৰ পৰা আৰু এনেকৈ সহায় সহযোগ পাম বুলি আশা কৰিলোঁ আৰু এনেকৈ কমেণ্ট কৰি যাব। কমেণ্ট কৰিলে আমি এনেকৈ উৎসাহ পাম আৰু এনেকৈ ভিডিঅ' এটা আৰু বনাই যাম এনেকৈ কমেণ্ট বক্সত। আৰু তোমালোকক কেনেদৰে আৰু কেনেকুৱা ভিডিঅ' লাগে সেইবোৰ আমাক জনাবা কমেণ্ট বক্সত, তেতিয়া আমি সেইবোৰ ভিডিঅ' বনাই তোমালোক বা আপোনালোকৰ কাৰণে সেইবোৰ আমি প্ৰেজেণ্ট কৰিম। ঠিক আছে। ৰাহুল দাস, তামাম, থেংক ইউ দেই। সুজিত নায়ক, ছেকেণ্ড ল'ৰাটো ছেকেণ্ড ল'ৰা আমাৰ আছিলে কনফিউজ বয়, থেংক ইউ। থেংক ইউ। তাৰপিছত আমাৰ আছিলে মনীন্দ্ৰ দাস, ৰিয়েলি নাইচ, থেংক ইউ মনীন্দ্ৰ। সুমি নেওগ, ভাল লাগিল, সুমি নেওগ, থেংক ইউ। সুমিত তাঁতী, মজা, থেংক ইউ সুমিত। কলি, বিৰাট কোহলি নেকি? বহুত ভাল, ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে, একদম থেংক ইউ ছ' মাচ। বহুত থেংক ইউ দেই। আৰু আগলৈ আমি আৰু ধুনীয়া কৰিব চেষ্টা কৰিম। কবিতা পাঠক, হাঁহি থকা দিছে ষ্টিক, থেংক ইউ আমাৰ ফালৰ পৰা এইটো। অনুপ হাজৰিকা, অনুপম হাজৰিকা, থেংকছ ব্ৰ', মজা লাগিছে, থেংক ইউ। এনেকৈ চাই থাকিবা আৰু আমাক সহায় কৰি থাকিবা। ৰাজীৱ আহমেদ, হাঁহি থকা আকৌ ষ্টিক দিছে, থেংক ইউ। ড্ৰামছ বৰা, ভাল লাগিল দাদা, থেংক ইউ ভাইটি। দীপজ্যোতি তালুকদাৰ, মজা, থেংক ইউ দেই। ইলুৰ ৰহমান, থেংক ইউ, মজা দিছে, থেংক ইউ। যমুনা তামুলী, থেংক ইউ। মানে পৰীক্ষাৰ কাৰণে আমি ইউজ কৰিছোঁ, সেইটো কাৰণে থেংক ইউ দিব পাৰে। আমি ৱেলকাম জনাইছোঁ, ভালকৈ পৰীক্ষাবিলাক দিবা। Abdul Gohai, love you too friends, love you friends, love you too.
ধৰ্মেন্দ্ৰ মেধি মজা লাগিছে চাই মজা চেনেল ফ্ৰেণ্ড থেংক ইউ এনেকৈ আমাক আৰু সহায় সহযোগ কৰি থাকিব সন্তু চাৰানিয়া বেছি লং হৈছে ভিডিঅ'টো নেক্সট টাইম অকণমান শ্বৰ্ট কৰিবলৈ অকণমান শ্বৰ্ট কৰিবলৈ ট্ৰাই কৰিম Thank you for comment. প্ৰণৱ বৰুৱা বৰুৱা ভাল লাগিল ভিডিঅ'টো চাই মই HS এক্সাম দিম থেংক ইউ thank ভালকৈ you. দিবা এক্সাম আৰু বেষ্ট অফ লাক Best of ভালকৈ luck. দিবা আৰু পাৰিলে মোৰ নিচিনা চিটিং নকৰিবা চিটিং মাষ্টাৰ নকৰিবাই আৰু আব্দুল ৰেডি বঢ়িয়া Thank you. থেংক ইউ তাৰপিছত লোকেল টিভি পোৱা দিছে গুণগুণ গানত মজা লাগিল দেই থেংক ইউ থেংক ইউ ভাস্কৰ জ্যোতি বৰা ভিডিঅ'টো চাই ভাল লাগিল থেংক ইউ ভাল লাগিলে তাৰপিছত দিছে অভিজিত দাসে দিছে ভাল লাগিল দেই আকৌ থেংক ইউ অভিজিত প্ৰিয়ংকা লালুং তামাম এক্সাম মজা থেংক ইউ তাৰপিছত জিন্তু কোচে দিছে পানী হয় বাৰু থেংক ইউ শশাংকৰ কলিয়া বহুত ভাল লাগিলে চাই Thank থেংক you. ইউ Thank you, Sasanka. তোমাৰ কমেণ্টটো দিয়াৰ কাৰণে আৰু ভাল লাগিল আমাৰ তাৰপিছত দিছে জংকি হাজৰিকা মস্তি থেংক ইউ হেমেন শইকীয়া মেম কেইগৰাকী কিন্তু ভাল লাগিল মেম কেইগৰাকী ফালৰ পৰা আমি থেংক ইউ কৈছোঁ হৰদেৱ নাথ হাৰ্দীপ নাথ মই এনেকুৱা কৰিব লাগিব ৰবা নকলো কৰিম পঢ়া হোৱা নাই কিনো কৰিম নাই নকৰিবা নকল নকৰিবা ভালকৈ পঢ়ি পেলাই পৰীক্ষাটো দিবা দেই নকল নকৰিবা নকলত নহ'লে বহুত টাইম ৱেষ্ট হ'ব টাইম ৱেষ্ট হ'ব পিছত বহুত প্ৰব্লেমত পৰিব পাৰা সেইকাৰণে নকল নকৰিবা ভালকৈ পঢ়া এক্সামটো ভালকৈ দিয়া থেংক সীমান্ত মেছ থেংকছ SSCৰ কাৰণে থেংক ইউ আমি ৱেলকাম জনাইছোঁ ভালকৈ welcome. এক্সাম দিবা আচ্যুত বৰা আশুষ বৰা আচ্যুত ৱাও মজা থেংক Thank ইউ you. ব্ৰ পাপু চুতীয়া ভাল লাগিল থেংক ইউ আমাৰো ভাল লাগিল কমেণ্টটো দিয়াৰ কাৰণে মনজিত বৰা মজা থেংক ইউ দেই থেংক ইউ জীৱন লেম্বু মজা হ'ল মজা হ'ল দেই। আৰু মজা কৰিব পাৰিলা হয় অলপ এডিটিঙত ধ্যান দিবা Thank you, bro. থেংক ইউ থেংক ইউ দিম বাৰু গুৰুত্ব চাই থাকিবা এনেকৈ আৰু ধৰ্মেন্দ্ৰ আমাক সহায় চাহ। কৰি থাকিবা দেই ধৰ্মেন্দ্ৰ চাহ মজা থেংক ইউ ধৰ্মেন্দ্ৰ চাহ প্ৰীতি সিং বঢ়িয়া হৈছে কিপিত থেংক ইউ Thank বা you. থেংক ইউ বা প্ৰীতম বৰফুকন বৰফুকন মজা মজা থেংক ইউ Thank you. প্ৰীতম বিপুল কুৰ্মী ভাল লাগিল দেই পূজা কৰা ল'ৰা মই থেংক ইউ কমেণ্টটো দিয়াৰ কাৰণে আমাৰ ভাল লাগিল থেংক ইউ ৰূপজ্যোতি শইকীয়া ইয়া মেম কেইজনী ক'ত হয় আছে মেম আছে, ma'am আছে, কেইজনী আছে, ঘৰত আছে। ঘৰত আছে দ্য লেটেষ্ট নিউ ভিডিঅ'ছৰ পৰা দিছে ভাল লাগিল বাট বেছি মজা নাই লগা নাই লগা অ'কে আমি নেক্সট টাইম আমি আপোনালোকক আৰু মজা দিব আৰু অলপ চেষ্টা কৰিম। বেছি হয়, মজা হয়। দিব ট্ৰাই কৰিম দেৱজিৎ গগৈ ধুনীয়া লাগিল থেংক ইউ Thank you. লাগিল দিব বিচাৰিছিলে লগন হ'ল থেংক ইউ একো নাই দিগন্ত দিগন্ত ৰেগন ৰেগন থেংক ইউ ব্ৰ ঠিকেই আছে থেংক Thank ইউ you. ইমানটোৱে লেমা প্ৰধান এইটো কি দিছে এইবোৰ ষ্টুডেণ্টে নে আন কিবা পঢ়া শুনা নকৰে নকল লাগে নাই এনেকুৱা মানে কিছুমান হয় যিবিলাক নপঢ়ে কিছুমান আৰু অকল নকলৰ ওপৰত থাকে এনেকুৱা থাকে ন সেইকাৰণে আমি সেইবোৰৰ ওপৰতে লৈ ভিডিঅ'টো বনালোঁ আৰু কিছুমান থাকে পঢ়াও থাকে আমি পঢ়া ষ্টুডেণ্টো আছে আমাৰ লগত কিছুমান পঢ়া ষ্টুডেণ্ট পূজা কৰা ষ্টুডেণ্ট থাকে আৰু পূজা কৰা ষ্টুডেণ্ট আছে আমাৰ লগত সেনেকুৱা কিছুমান থাকে সেইটোৰ ওপৰতে বেছ কৰি ভিডিঅ'টো বনালোঁ আৰু কমেণ্ট দিয়াৰ বাবে থেংক ইউ এনেকৈ আমাৰ ভিডিঅ'ত কমেণ্ট দি যাওক আৰু আমাৰ ভিডিঅ' কমেণ্ট নাই আমি নেক্সট টাইম আৰু ইয়াতকৈ কমেণ্ট পাম বুলি আশা কৰিলোঁ থেংক ইউ আৰু আমি এই ভিডিঅ'টো যি টপিক লৈ লৈছিলোঁ সেই টপিকত গোটেইখিনি আমি যিখিনি পাৰ্ট লৈছোঁ প্ৰায় ৰিয়েলিটিৰ ওপৰতে বেছ কৰি লৈছোঁ আৰু সেইখিনি প্ৰায় আপোনালোকে মানে য'ত হ'লেও সৰু সুৰাকৈ হ'লেও আপুনি সেইখিনি কণ্ডিশ্যন পাব বা কিছুমানে হয়তো নিজৰ লাইফতো পাব পাৰে সেইখিনি ঠিক আছে থেংক ইউ গাইজ আৰু 41,000 কেৰ কাৰণে থেংক ইউ বহুত থেংক ইউ সকলোকে সকলোকে ধন্যবাদ আৰু ভাবিছোঁ যে আপোনালোকে আমাক এনেকৈ আৰু আগুৱাই লৈ যাওক আৰু আমাক এটা সুন্দৰ
এটা স্থানলৈ লৈ যাবলৈ আপোনালোক মানে অশেষ ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত আৰু আমি ইয়াতকৈ ভাল ধুনীয়া ভিডিঅ' বনাই আৰু বহুত দূৰ আগুৱাই যাম বুলি সেয়া আপোনালোক আশা মানে ধন্যবাদ দিছোঁ আৰু আপোনালোকে যাতে এনেকৈ সহায় কৰি থাকক সেয়াই আশাৰে আজি আজি ভিডিঅ'ৰ পৰা ভিডিঅ'টো এইখিনিতে এইখিনিতে বিদায় সামৰিছোঁ। লৈছোঁ। ধন্যবাদ। ধন্যবাদ থেংক ইউ